কাটি আছে ধাৰে আছে 30 কিলো ওজনৰ মাছ এনাই হিন্দীত কাটল মাছ বুলি কয় আমাৰ অসমীয়াত ভকুৱা মাছ বুলি কয় মুখখান ডাঙৰ ডাঙৰ ভকুৱা মাছ চাই থাকা ভিডিঅ'টো চেলি আছে আলু চেলা দিছে আলু চেলা তো আলু চেলা বুলি কয় আলু চেলা দিছে আলু চেলা এই মাছ কাটা পাৰ্টিটো আমাৰ নলবাৰী মাছ বজাৰৰ চাই লওক দাংবাই পৰা নাই গেল কাটি দি কাট গেল ভকুৱা মাছৰ মাথা এইটো মাথা আপোনাৰ গাড়ীৰ হেলমেটৰ নিচিনা মাথা